কাৰ্বি আংলং সংবাদদাতাত আৰু এক বৈদ্যুতিক নিউজ চেনেল মালং আবেদাৰ 24/7 আত্মপ্ৰকাশ। পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্তৱৰ্তী এলেকাটো উলহ মালহেৰে উদযাপন কাৰ্বি নৱবৰ্ষ। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰজ্যোতি শৰ্মা। এতিয়া পাইছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ সংবাদ জগতত আৰু এক নতুন পৰ্টেল নিউজৰ আত্মপ্ৰকাশ। মালং আবেদা নামৰ পৰ্টেল নিউজ টাৰ্লাং ষষ্ঠীৰ সিং মিৰচেং মঞ্চত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। নিউজ পৰ্টেল মালং আবেদাৰ 24/7 সম্পাদক অন্তৰণৰ পৌৰোহিত্যত অনুষ্ঠিত এই উদ্বোধনী সভাত সাংবাদিক কাংবুৰা চিনাৰ ডিফু প্ৰেছ ক্লাবৰ উপ সভাপতি সুশান্ত ৰয়, চামফ্ৰি কিমি, দৈনিক কাকতৰ সম্পাদক কিৰি ৰংহাং, BEd কলেজৰ অধ্যক্ষ ডক্টৰ লিপচন ৰংপি, বিশিষ্ট লেখক শকিন ইংটি, কণ্ঠশিল্পী মিৰ্জেং গ্ৰ প্ৰমুখ ভালে সংখ্যক বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্ত এলেকাত এবাৰ অশান্তি আৰু অপ্ৰীতিকৰ বাতৰি নহয়, শান্তি আৰু আনন্দৰ বাতৰিহে কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। অতি পিছপৰা এই সীমান্ত এলেকা চামতান, ৰংখেলান আৰু ৱানপুঙত 1 ফেব্ৰুৱাৰীত উলহ মালহেৰে উদযাপন কৰা হয় কাৰ্বি নৱবৰ্ষৰ অনুষ্ঠান। সাধাৰণতে ৰাজনৈতিকভাৱে সকলো দিশৰ পৰা পিছুৱাই থোৱা সীমান্ত এলেকাত এইবাৰ কাৰ্বি নৱবৰ্ষৰ পহিলা দিনটোত অত্যন্ত আনন্দ উৎসাহেৰে গঢ় উঠিল এক সুন্দৰ পৰিৱেশৰ। যুৱক যুৱতী পৰম্পৰাগত নৃত্য গীতেৰে সীমান্তৰ চৌদিশৰ বতাহ খন্তেকতে সুৰ তালেৰে গুঞ্জৰিত হ'ল। হয়, ৰাজ্য তথা কাৰ্বি পৰিষদীয় চৰকাৰৰ অৱহেলিত প্ৰতাৰিত অঞ্চলটোত লোকসকলে এইদৰে নৱবৰ্ষ উপলক্ষে অনুষ্ঠিত দিনজোৰা অনুষ্ঠানটিত নিজৰ সাংস্কৃতিক অস্তিত্বক প্ৰদৰ্শন কৰিলে এক সেউজ প্ৰকৃতিৰ সুন্দৰ ক্ষেত্ৰ। আৰু এই সমগ্ৰ পৰিৱেশটো গঢ়লৈ উঠাত নেতৃত্ব দিলে কাট নিউজ চেনেলৰ ডেপুটি এক্সিকিউটিভ অফিচাৰ বীৰেন ইংহি, কাৰ্বি ৰাম সিং টকপি, মণিৰাম তেৰণ প্ৰমুখ যুৱ নেতাসকলে। আনপিনে অনুষ্ঠান চলি থকাৰ মাজতে সাংবাদিকৰ জৰিয়তে একাংশ স্থানীয় যুৱক কেইজনে অঞ্চলটোৰ জনপ্ৰতিনিধি ৰীনা তেৰাংপে সীমান্তৰ ৰাইজৰ প্ৰতি কৰি অহা অৱহেলিত মনোভাৱক গৰিহণা দিয়াৰ লগতে কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙক বহি অঞ্চলৰ সৈতে যোগাযোগৰ প্ৰধান মাধ্যম বাট পথ অতি শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা কৰাৰ বাবে সানুনয় অনুৰোধ জনায়। इलेक्शन थूलो पुपेन के हाइलो पुपेन आर जे मदद हेकलोंग लेला लापेन नीली ले दाक मिलोमा सार पीमार आसार मार किबी के तुम ता रीना तेरांग पी बभान के चीनी से चीनी नेला ला सिकी वांग जे बांग के नॉन के वांग जे पोरा बांग ला पुसन सी वुड पी पेन नंग चिलांग थे पुलो दे निल तुम के मेघालय दुन जुजी बभान पुपे बनसल तुम वुड दा पिदेक हे रंग से कनांग सट के दु कनांग ही के सता में तू वार अबांग के अकनांग सतल निल तुम के निलिमेन के रामसन क्रो रंगखेलान कामबराल councils led by Sri Tuliram Ronghang. He always say in every meeting that they have brought peace and development in Karbi Anglong. If we observe the situations properly, then instead of bringing peace, it has brought violence in Karbi Anglong. Because after the signing of the peace agreements, we have seen that many organizations, many KSA organizations and others social political organizations have protested against the MOS because there are some clauses in the MOS that is very harmful for the people of Karbi Anglong, like clause 2.3. Those are the few clauses which might hamper the future of Karbi Anglong. So instead of bringing peace, the leadership of Tuliram Ronghang has brought more uncertainty in the future of Karbi Anglong. So we don't think or we don't view that under the leadership of leaders of Tuliram Ronghang and the leaders of Karbi Anglong Autonomous Councils, they have brought peace in Karbi Anglong. And on the development aspect, we don't think so that they have brought development in Karbi Anglong. Simply
constructing some street lights and or some pavers block in town and cities doesn't mean that development. Until and unless the last people of Karbi Anglong, until and unless the rural people of Karbi Anglong enjoy the fruit of developments. Today, if we observe clearly, then the people of rural area have not enjoyed the fruits of development even for an inch. So through this media, we would like to appeal the Karbi Anglong Autonomous Council to stop claiming that they have brought peace and stop claiming that they have brought development in Karbi Anglong, because you have brought nothing for the people of Karbi Anglong. That's it. পশ্চিম কাৰ্বি আংলঙৰ পিছিংক্ৰিট কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ উদ্যোগত আৰু হামৰেন ৰেচম বিভাগৰ সহযোগত অনুষ্ঠিত হয় কৃষক সজাগতা সভাত যোগদান কৰা দুখীয়া খেতিয়কসকলৰ মাজত বিতৰণ কৰা হয় বিভিন্ন কৃষি সঁজুলি। পিছিংক্ৰিট টিন কমিউনিটি হলত অনুষ্ঠিত উক্ত সজাগতা সভাত এৰী সূতা কেনেকৈ উৎপাদন কৰা হয় তাৰ ওপৰত বিজ্ঞানসন্মত প্ৰদৰ্শন কৰা হয় ৰেচম হামৰেনস্থিত জিলাৰ ৰেচম বিভাগৰ প্ৰশিক্ষকসকলে। এৰী পাট মুগা সূতা বিজ্ঞানসন্মতভাৱে উৎপাদন কৰি ব্যৱসায়িক দৃষ্টিকোণেৰে কেনেকৈ লাভান্বিত হৈ স্বাৱলম্বী হ'ব পাৰে তাৰে সন্দৰ্ভতো বিস্তৃতভাৱে বিৱৰি কয় বিভাগীয় বিষয়ববীয়াসকলে। উল্লেখ্য জিলা ৰেচম বিভাগৰ অধ্যক্ষ মংগল সিং ৰংপি, প্ৰশিক্ষক ৰুকাচেন ৰংপিৰ লগতে কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি টিংকু ইংটি, সম্পাদক চৰণ সিং ৰংপি, এছ'চিয়েশ্যনৰ ৰিজনেল কমিটিৰ সভাপতি ৰঞ্জিত তেৰণ আৰু বিশিষ্ট সমাজকৰ্মী অভিজিত গ্ৰ প্ৰমুখ্য ভালে সংখ্যক বিশিষ্ট ব্যক্তিসকলে উক্ত সজাগতা সভাত অংশ লয়। অৰুণ লেখে ৰিপৰ্ট কাট নিউজ। সমস্যা চৌমানিজিক বিৰতি। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। চল হয় পকচকৰ জিনজিনটা নাংনা এগাৰ কয় বং মানাই বাংসাৰাক থানে পকচকৰ অং পিপলতে এগাৰ কয় নি পকচকৰ এলুতি মেন দুবাই নাং নাম বিদাম থানি চিচাগুন এলো আজও পৰ্ট লগে বং ফাৰ্মাসি জিংকিলা পবো নাংকে দাম লাংলাং ন হি কি লং বেং পুজি মিনি পকচকৰ দৱাই নাং পিদন থা লাদাখ tok 24/7 open pu zero anteng puduman Nanglitum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo Lahenlo Alon Medical Store Ejeng Si Karbiang Bongpen Kang Pucheng Pharmacy Labangso Pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji lapen kelong le adawai nangli order pikang lote prapjin pen long ponikji Lasi Difu Medical College and Hospital opposite Alon Medical Store along nangli tumtame humrig non Anso se kachini jiaphan abiar kipia number along humrig tame পিছত পুনৰ বাতৰি মজিয়াত নীলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কৈলামতী টিং ৰুম আঠাইতো জিলাখনৰ সমগ্ৰ প্ৰান্তৰ লগতে উলহ মালহৰে পালন কৰে কাৰ্বি নৱবৰ্ষৰ অনুষ্ঠান সহজাতিক স্থানীয় ৰাইজৰ যোগদানত পালিত দিনজোৰা নৱবৰ্ষ অনুষ্ঠানটিৰ নিশা সাংস্কৃতিক সন্ধ্যাই আকৰ্ষণীয় তথা আনন্দ উৎসৱ পৰিৱেশে কৈলামতীৰ আকাশ পতা আনন্দময় কৰি তোলে কৈলামতী ডেভেলপমেণ্ট কমিটিৰ উদ্যোগত উদযাপিত এই নৱবৰ্ষ অনুষ্ঠান কেইবা সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণে প্ৰচণ্ড শীতৰ পৰিৱেশ উমাল কৰি তোলে দিনজোৰা কাৰ্যসূচীত পৰম্পৰাগত গীত নৃত্য খেল ধেমালিৰ উপৰিও পৰম্পৰাগত সামাজিক ৰীতি নীতিও আনুষ্ঠানিক প্ৰদৰ্শন কৰা হয় ইপিনে দিনজোৰা কাৰ্যসূচীৰ অন্তত জিলাখনৰ জনপ্ৰিয় তথা উদীয়মান কণ্ঠশিল্পী আশা আকাংক্ষা ইংহিবীৰ গীতৰ শৰাই অধিক আকৰ্ষণীয় কৰি তোলে Hala surat ka Jepang dak Kolamati hawar along ke heading to mana chini roje mu ka bisingkan ti mi ban ke tu mala dum se pi mi se ban se pi se na ban nei polam se ro se di lam chak che ki dekang lo ni commitment no ne je van bek ko nani tum Kolamati hawar bhan
ala sila so commitment cepat pleng no pinung weekend ni promise cepat pleng no pala mati hawa phane aku pai ta kimi no nili phanda ko pai kimi no pala mati hawa phanda pala mati ara phanda ko pai no sin hong no pinung bank tang sa ta ta bang tuhan ni jumisen alan party pala puli pinung thai no thai pula tai pala mati ara pila na ran bag ki pula na so chatai no sin no na pala anga ro pik no ade ni ba so dai monte kachari lun lam so pirti kachari na aning hang pik no paprang no pai pila no reality se ta no na sin itu la so encourage pa sila bang so platform one no Karbi kan katalog ko bang so lang ito pala mati ay tansin pa dito so problem bangket tolong mangan kete-kete itu nang kejaran macam itu kan pen long nang rat konting ba mata itu menjahit kan parti sekarang laporan ya kami alokasi awaran kok itu salah ketika itu masih kami kebutuhan masih siapa nak tingkam masih siapa yang saya utang cepat utang kepacan untuk siapa nang itu syarat siapa itu Pulamate Rapidor Tino Report Kat News হামৰেনৰ কাটে লগা সচিং পৰিষদীয় সমষ্টিৰ তিৰিকিম টিচগাঁৱত দ্বিতীয় সংখ্যক হেণ্ড অফ আহিকিবি উৎসৱ উলহ মালহেৰে সম্পন্ন হয় মঙলবাৰে বিগত 2 বছৰৰ দৰে এইবাৰো হামৰেনৰ তিৰিকিম টিচগাঁৱত উলহ মালহেৰে হেণ্ড অফ আহিকিবি প্ৰাক উৎসৱ সম্পন্ন হয় এই উৎসৱৰ চূড়ান্ত অনুষ্ঠান হ'ব ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখে হেণ্ড অফ আহি ভৰোৱা কাৰ্য ডিউৰি হানচিং টিমৰ হাতেৰে সম্পন্ন কৰা হয় এই অনুষ্ঠানৰ স্থানীয় ৰাজ্যৰ লগতে বিধায়ক ৰূপসিং তেওনো উপস্থিত থাকি অনুষ্ঠানৰ ষষ্ঠম বিধি কৰে আনহাতে চৰকাৰী গা হেনব আদি কিবিৰ সম্পৰ্কত প্ৰয়োজনীয় দিহা পৰামৰ্শ চৰকাৰী গাঁওবুঢ়া বিদ্যাসিং টিছই নেতৃত্ব দিয়ে long sitami laan apor pen non ningkan kora phi ang bom bangke labangsu nahok aja katala nilitum lason he up kachathak ahi kibi porong puthi pen karkli ka jo phu pen kibi ke nahok ta arjulong le masini tum nilitum mathala rong mekar mi thur pen matha pen ai ilitum ta rong thedung rong kerdo rong obdo ilitum ta adon ong muchet lasi ilitum ta karbi mithang chutang chubat anim rakom avedana pukama thasini tu labangsu kecheng la pen pining an mangin tum dei hinian kapachok lo pen non ningkan situlang la son thak thak itum kaduk kawe anam hirjume pen terkim sarpo adak atur pen nilitum aku claim to point denge thom pe chawek ji nitum prompoti pen la sinililam theke la pancholo হামেনা প্ৰসুন্দৰ ৰিপৰ্ট কাট নিউজ আছে অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ